হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো ভাল বুলি আৰু এতিয়া ওলাই আহিলোঁ আৰু শিক্ষামূলক ভ্ৰমণ হিচাপে আৰু এখেতৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ লগত আৰু তো তেনেকৈহে শিৱসাগৰলৈকে বুলি আহিছোঁ আৰু বাছত মানে বাইদেউহঁতে কিবাকিবি কথা পাতি আছে আৰু তো বাছৰ পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ আৰু চব দেখুৱাই হয় ন, তো সেইকাৰণে এইটোও দেখাই দিলোঁ। এইফালে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ বহি আছে আৰু তো প্ৰত্যেক বছৰে যোৱা হয় যিহেতু, তো এইবাৰ আহিছোঁ মানে আমি শিৱসাগৰলৈকে বুলি আৰু যোৱাবাৰ গৈছিলোঁ তো বগীবিললৈ বুলি, তো তেনেকৈহে। তো এতিয়া ফাৰ্ষ্ট টাইম যাব লাগিব আমি তলাতল ঘৰলৈ আৰু তলাতল ঘৰত নামিলোঁহি। এতিয়া নামি মেলি ধুনীয়াকৈ চাহ তাহ খাব লাগিব। খাই বৈ আমি আকৌ মানে ক'ত কেনেকৈ কি পাৰে আৰু সময়টো মিলাই মানে দেখুৱাবলৈ বুলি আহিছে আৰু এতিয়া যাব লাগিব তলাতল ঘৰলৈ আৰু এইফালে টিকট কাটিবলৈ বুলি কৈছে আৰু লাইন পাতি আছিল ল'ৰা ছোৱালীবিলাকে আৰু এইফালে আমাৰ ৰণ বেটা তো বাইদেউহঁতৰ লগত ভাত বনোৱা চাই আছে আৰু তেনেকৈ আৰু তো আজিৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব আৰু তো এতিয়া তলাতল ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ষ্টুডেণ্টবিলাকক মানে টিকট নলয় বুলি কৈছে আৰু ডাঙৰবিলাকক 20 টকাকৈ লৈছে নেকি আৰু মানে ডাইৰেক্ট মানে পইচাটো মানে কেছ পইচা লোৱা নাই মানে আৰু মানে গুগল পে' কৰিব কৈছে। তাতে মানে বহুত সময় ফচি থাকিবলগীয়া হ'ল মানে তেতিয়াই মানে বাইদেউহঁতে আৰু ল'ৰা ছোৱালীবিলাকক লৈ মেলি মানে দেখুৱাবলৈ বুলি গ'ল আৰু এতিয়া আমি লাহেকৈ তিনিটা আহিছোঁ আৰু মানে মোৰ মোবাইলটো লৈ আছিলে যিহেতুকে, তো তেনেকৈহে শিৱসাগৰৰ নাম আছে ৰংপুৰ। এই কক্ষটো কি কৰিছিল জানিব মন যায় নে যায়? এটা সময়ত এই কক্ষটোত মন্ত্ৰণা দিছিল। মন্ত্ৰণা মানে ৰজাঘৰৰ যিবিলাক কথা সেই কথাবিলাক আৰু এইফালে আমাৰ বাইদেউহঁতৰ গ্ৰুপ ফটো আৰু ল'ৰা ছোৱালীবিলাকৰ লগত আৰু মানে আমি বেছি টাইম ইয়াতে থকা হ'ল আৰু তলাতল ঘৰত মানে তো ৰংঘৰ কাৰেংঘৰতো অকণমান সময়ে থকা হ'ল। তো তেনেকৈহে আৰু মানে আৰু এতিয়া আহি গ'লোঁ আমি শিৱদৌললৈ বুলি আৰু শিৱদৌলত মানে চাকি বন্তি জ্বলোৱা নহ'ল দেই, মানে আমি তাত চাহ তাহ খাই আহিলোঁ যে আৰু তাত কণীও খাই দিয়া হ'ল ন, তো সেইকাৰণে মানে অকল শিৱদৌলত মানে সোমাই মেলি যোৱা হ'ল আৰু কিন্তু চাকি বন্তি জ্বলোৱা নহ'ল আৰু আহি মেলি কিন্তু বহুত বেছি ভাল লাগিলে দেই আৰু ফটো চটো মৰা হ'ল বাৰু, চাকি বন্তিহে দিয়া নহ'ল দেই তেনেকৈ আৰু তো সেয়াহে চাই থাকিব ভিডিঅ'টো আৰু এয়া ৰংঘৰত আছোঁহি আৰু দেই এতিয়া আৰু এতিয়া খাবলৈ বুলিও হ'ল আৰু এতিয়া ৰেষ্টুৰেণ্টবিলাকে খাই আছে আৰু তাৰপিছত আমি খালোঁ। আমি খাই বৈ এতিয়া আকৌ মানে বাচন বৰ্তনবিলাক গাড়ীত ভৰাই আছে আৰু তাৰপিছত আকৌ যাব লাগিব আমি চৰাইদেউ মৈদামত সোমাম বুলি কৈছে আৰু কিন্তু সোমাবলৈ পাওঁগৈ নে নাপাওঁগৈ মানে ৰাতি হৈ যাব নেকি। এতিয়া মানে 3:30মান বাজিলেই, তো শিৱসাগৰৰ পৰাতো আৰু বহুতখিনি যাব লাগিব ন, তেনেকৈহে আৰু মানে দিন আজিকালি ছুটি ন, ৰাতিটোহে দীঘল তেনেকুৱা হয় নহয় জানো আৰু তো 4টা বজাৰ লগে লগে যিহেতু আন্ধাৰ হৈ আহে আৰু এয়া কাৰেংঘৰত। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ দেই আৰু ভাল লাগিলে শেষত কমেণ্ট এটা কৰি জনাব আৰু কেনেকুৱা পালে। তেন্তে আজিলৈ আহিছোঁ আৰু।